নমস্কাৰ, মই লিটন তালুকদাৰ। আজি আপোনালোকৰ মাজত আহিছোঁ এই বৰপেটা টাউনত। এই বৰপেটা টাউনত আহিছোঁ এটা বিশেষ এটা চিন্তা লৈ পেলাই, বিশেষ চৰ্চা লৈ পেলাই। মই দেখিছোঁ এই বৰপেটাত ইয়াতে যিবিলাক ঘৰবিলাক ডেমোলেশ্যন হৈ আছে প্ৰাইভেট ছেক্টৰত আৰু গভৰ্ণমেণ্ট ছেক্টৰত, ইয়াত বেছিভাগ ইছলাম ধৰ্মীয় ব্যক্তি ডেমোলেশ্যন কৰি আছে। আৰু যিবিলাক ডেমোলেশ্যন হৈ আছে তেখেতসকলে ইয়াতে প্ৰপাৰলি কাম কৰি পেলাই অধিক মাত্ৰাত ধন উপাৰ্জন কৰি আছে। এতিয়া আমাৰ উপাৰ্জনলৈ কোনো কথা নাই, ইছলাম ধৰ্মলৈ কোনো কথা নাই, কিন্তু কথাটো হৈছে মই ইয়াৰে বৰপেটাৰ ল'ৰা, লোকেল ল'ৰা, বৰপেটা অসমীয়া মানুহ। গতিকে মোক ডেমোলেশ্যন কৰাৰ কাৰণে আপোনালোকে অসমীয়া ল'ৰাক আগুৱাই যাবৰ কাৰণে আপোনালোকে আমাক কাম দিয়ক। বৰপেটাত যিমান ডেমোলেশ্যন আছে আমাক দিয়ক, আমি প্ৰপাৰ নলেজ আৰু প্ৰপাৰ টেকন'লজি ইউজ কৰি পেলাই আমি কাম কৰিম। আমাৰ লগত চিভিল ইঞ্জিনিয়াৰ পৰ্যন্ত আছে, আমি প্ৰপাৰ ৱৰ্ক কৰোঁ। আৰ্ট ৱৰ্ক হওক, ডেমোলেশ্যন হওক, মেচিন হওক, আমাৰ গোটেই বস্তু আছে, গোটেই সুবিধা আছে। আৰু আমি প্ৰপাৰ ৰেট মানুহক দিম। আমি এনেকুৱা নহয় যে ভাল ৰেট নিদিওঁ, আমি ভাল ৰেট দি পেলাই ডেমোলেশ্যন কৰিম। গতিকে বৰপেটাক মই মৰমেৰে গোটেই বৰপেটা ৰাইজৰ বাসীক এটা অনুগ্ৰহ কৰিছোঁ যে আপোনালোকৰ যদি কিবা ডেমোলেশ্যন কাম আছে, যিকোনো আছাম টাইপ ঘৰ হওক, বিল্ডিং হওক, যিকোনো ব্ৰিজ হওক বা স্ক্ৰেপ মেটেৰিয়েলছ হওক, বা যিকোনো ডাঙৰ পুখুৰী খান্দা হওক, ডাঙৰ আৰ্ট ৱৰ্ক হওক, আমাক দিয়ক, আমি ভালদৰে কাম কৰোঁ। আৰু এই প্ৰকৃত অসমীয়া বৰপেটীয়া ল'ৰা এটাক কাম কৰাৰ কাৰণে একবাৰ সুযোগ দিয়ক। আমি যিহেতুকে বৰপেটা মানুহ, গতিকে আমাক এটা কাম কৰা অলপমান হ'লেও আপোনালোকে অলপ মৰম দেখাওক। আপোনালোকে কিমান ইয়াতে মই বহুত ইছলাম ধৰ্মীয় ব্যক্তিক দেখিছোঁ, তেখেতসকলৰ মিনিমাম এজন ব্যক্তি এতিয়ালৈকে কোটি টকাৰ মালিক। কেনেকৈ হ'ল? এই গোটেইবিলাক ব্যক্তিয়ে অকল বৰপেটাতে ডেমোলেশ্যন কৰে, ইয়াতে থাকে, ইয়াতে ডেমোলেশ্যন কৰে। আৰু সিহঁতৰ দোকান পৰ্যন্ত আছে, কাঠৰ দোকান পৰ্যন্ত। আৰু এইবিলাক দোকানত 10-15 লাখ 20 লাখ টকাৰ কাঠৰ মাল ষ্টক আছে। গতিকে এই গোটেই চ'ৰ্চ, গোটেই ইনকামখিনি বৰপেটাৰ পৰা হৈ আছে। আমাক দিয়ক না, সহায় কৰক। আমি তেতিয়াহ'লে কমচে কম 10টা শিৱ মন্দিৰটো বনাব পাৰিম বৰপেটাত। আমি বৰপেটা মানুহৰ কাৰণেতো কিবা এটা কৰিব পাৰিম। গতিকে আমাক বৰপেটাত কাম কৰা এটা সুযোগ দিয়ক। লিডছ ডেমোলেশ্যন ছাৰ্ভিচ, মই নাম্বাৰ দি আছোঁ। এই ভিডিঅ'টো যিমান পাৰে বৰপেটা আৰু অল অসমত ভাইৰেল কৰক আৰু আমাক কাম দিয়াত সহায় কৰক। আমি কাম পালে আমি 10টাক চাম, আমি 10জন অসমীয়াক আমি লগত লৈ কাম কৰিম। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।